কেৱল বাকীমাত্ৰ দুৰ্যোধনক শেষ কৰিব পাৰিলে মোৰ কৰ্তব্য শেষ হৈ পৰিব। সৈন্য আৰু শকুনি সিহঁতৰ বাবে বিশেষ চিন্তান্বিত হ'ব নালাগে। দাদা তীৰ্থৰ পৰা ঘূৰি অহাৰ আগতে দুৰ্যোধনক কিবা এটা কৰিব নোৱাৰিলে পাছত কৰাটো টান হৈ উঠিব। দুৰ্যোধন দাদাৰ পৰম ভক্ত। নহয় শকুনিকো লগে লগে আঁতৰাব লাগিব, নহলে হয়তো আজি মোৰ পৰম ভাগ্য দেখোন নাৰায়ণৰ আগতে ওলালোহি। প্ৰণাম। মামা, তোমাৰ কথাকে ভাবিছিল। কুৰুক্ষেত্ৰৰ ভাৱ এৰি মোৰ কথা ভাবিছিলানে? কুৰুক্ষেত্ৰ ভাৱৰ মাজতেই মোৰ কথা ভাবিছিলা? মাজতে মামা? তেনে আমাৰ চাউল বলিল শিৱ মামা। অতদিন যদুপতিয়ে ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰবিলাক গণনা কৰি আছিল দেখে আমি চকুত নপৰিছিল। এতিয়া সেইবিলাক শেষ কৰি যদুপতিয়ে যেতিয়া সৰু সুৰা তৰাৰ লেখত ধৰিলে, আমিবোৰ পপীয়া তৰা আমাক খহাবাই। মামা, তুমি বৰ চতুৰ। সকলোখিনি যদুপতিৰ পৰাই ধাৰ কৰা। বাৰু মামা, এটা কথা সুধো, কবানে? অন্তৰ্যামী নাৰায়ণে নকলেও জানিব। বাৰু কোৱাচোন মামা, এই কুৰুক্ষেত্ৰৰ ৰণত তুমি কাৰ পৰা যাবলৈ ভাল পোৱা? পৰাজয় হবলৈ আৰু বাকী নাই। একে ভাল পাইছো নে বেয়া পাইছো যদুপতিয়েই জানে। মামা, কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হৈ বিশ্বঘাতকী হলা কিয়? তাৰ উত্তৰো আজি নাৰায়ণক দিব লাগিব। তুমি নিষ্ঠুৰ। আৰু তুমি? মই মোৰ কৰ্তব্য কৰিছো। মোৰ কৰ্তব্য কোনখিনিত প্ৰতিৰোধ কৰে মই? ভাগিন বুলি মুখৰ অমৃতেৰে ওলাই অন্তৰত চিৰসঞ্চিত বলাবল বৃক্ষত গৈ সন্মুখ ৰণত অভিধাৰণ কৰি শত্ৰুতা আচৰণ কৰা অনেক গুণে শ্ৰেয় মামা। যদুপতি ক্ৰোধান্ন মানুহ মই। এই প্ৰতাৰণা প্ৰবঞ্চনা ক্ষমাৰ অযোগ্য বুলি জানো, কিন্তু পূৰ্ণ ব্ৰহ্ম ভগৱানৰ উপনিগ্ৰতকৈ মোৰ এই আচৰণ বেছি নহয়নে? ভুল বুজিছা মামা। সদায় ভুল কৰি কৰি ভুলতেই অভ্যস্ত হলো। এতিয়া আৰু শেষ বতৰত সেই ভুল নাভাগে নাৰায়ণ। মামা, তোমাৰ দুখতেই কৌৰৱ ধ্বংস হল। স্বৰ্ণ লংকা চাই গৈছিল ৰাজভ্ৰাতা বিভীষণে, আৰু আজি স্বৰ্ণময় ভাৰতভূমি শ্মশান কৰিলা ৰাজবাটুল তুমি শকুনি। মোৰ ধন্যবাদ গ্ৰহণ কৰা। নবুজিলো মামা। অতি সহজ। পৰ পদধেৰি শকুনি, দুৰ্যোধনৰ অন্নৰে পালিত দৰিদ্ৰ শকুনি, প্ৰবঞ্চক প্ৰতাৰক ৰাজদ্ৰোহী শকুনিৰ মূৰৰ ওপৰত ভাৰত যুদ্ধৰ সমস্ত দোষ আৰু সকলো কলংক পেলাই দি অগতিৰ গতি এই ত্ৰিজগতৰ প্ৰতি ভগৱান কৃষ্ণই যেতিয়া দুখৰ হাত সাৰিব বিচাৰিছে, এই শকুনি সামান্য শকুনি নহয়, ইয়াৰে জীৱন ধন্য, জনম ধন্য। আৰু সেই জীৱনৰ গৰাকী তুমি যদুপতি। তুমি মোৰ ধন্যবাদ গ্ৰহণ কৰা যদুপতি। মামা, তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একে নহয়। তোমাৰ উদ্দেশ্য প্ৰতিশোধ, ধ্বংস, কিন্তু মই यदा यथाहि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजन्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतम्
सर्व संस्थापनार्थाय संभवामि